কেঁচুৱাটো জন্মৰ পিছত লালকাল টোপনিত পৰিছিল মন্দিৰা। টোপনি অহাৰ আগে ক্লান্ত আৰু টোপনি টোপনি চকুৰে তাই ছয়াময়াভাৱে কেঁচুৱাটো দেখিছিল। তাইৰ মনত কোনো অনুভূতি জগা নাছিল। বহুত সময় শোৱাৰ পিছত যেতিয়া মন্দিৰাই সাৰ পাইছে, তেতিয়াও বাহিৰত আবেলিৰ ৰ'দ আছিল। গাটো পাতল হৈ যোৱাত খুব আৰাম লাগিছিল মন্দিৰাৰ। তাই কেঁচুৱাটো চাবলৈ ইফালে সিফালে চাইছিল আৰু তেতিয়াই ওচৰৰ ৰুমটোত তাই কেঁচুৱাৰ কান্দোন শুনিছিল। মুহূৰ্ততে দুৰ্জয় ভয়ে হেঁচা মাৰি ধৰিছিল তাইক। এই ভয়ৰ জন্ম দিছিল মাকে। সুদীৰ্ঘ 4টা মাহত মাকে তাইক অনেক নতুন কথা শিকাইছিল। তাৰ বেছিভাগেই আছিল শুনিলেই ভয় লগা। বাহিৰৰ পৃথিৱীখনে কেঁচুৱা এটা জন্ম দিয়া বুলি জানিলে কি কৰিব আৰু কি দৃষ্টিৰে চাব মন্দিৰাক, কেনেবাকৈ কোনোবাই কথাবোৰ গম পালে কি হ'ব মন্দিৰাৰ ভৱিষ্যত জীৱন, সেই সম্পৰ্কে বিশদভাৱে বুজাই কৈছিল। কথাবোৰ শুনি থাকোঁতে ভয়ত হেতা পৰি পৰি গৈছিল মন্দিৰা। তাৰপিছত মাকে কৈছিল কেঁচুৱাৰ জন্মৰ পিছত তাই কেনেকৈ চলিব লাগিব, কি ক'ব লাগিব মানুহক। অনেক 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 উপদেশ দিছিল মাকে। বিপদ দেখি ভয় খোৱা শিশুৰ দৰে মাকৰ উপদেশ বাক্যবোৰত দুহাতেৰে খামুচি ধৰিছিল মন্দিৰাই। দুহাতেৰে খামুচি ধৰিয়েই পাৰ হৈ গৈছিল বিপদৰ বৈতৰণি। শুকুৱাই পেলাইছিল মমতাৰ উৎস মুখ। স্মৃতিৰ পৰা মচি পেলাইছিল ভয়াৱহ দিনবোৰ। মচি পেলাইছিল ছয়াময়া এটা শিশুৰ মুখ। মাত্ৰ ৰৈ গৈছিল কান্দোনৰ শব্দটো। গধূলি 8 বজালৈ ওচৰৰ ৰুমটোত কেঁচুৱাই কন্দা শুনিছিল মন্দিৰাই। মাকক তাই এটাও প্ৰশ্ন কৰা নাছিল। এবাৰলৈও চাবলৈ খোজা নাছিল দুপৰীয়াই জন্ম দিয়া কেঁচুৱাটো। চাব খুজিব লাগে বুলিয়ে হয়তো ভবা নাছিল মন্দিৰাই। সমাজ, সংসাৰ, বিয়া, বদনাম আদি মাকে কোৱা অজস্ৰ শব্দৰ বুজাই বন্ধ কৰি দিছিল মাতৃত্ব নামৰ অবৈধ শব্দ এটা। গধূলি 8 বজাত মোমায়েকৰ জোতাৰ শব্দ শুনিছিল মন্দিৰাই। অলপ পিছতে উভতি গৈছিল জোতাৰ শব্দ। উভতি যাওঁতে লৈ গৈছিল কান্দোনৰ শব্দটো। মন্দিৰা যেন ৰক্ষা পৰিছিল। তাইৰ মনত যেন আনন্দৰ এক উল্লাসধ্বনি ক্ষীণ শব্দেৰে বাজি উঠিছিল। তাই আকৌ স্কুললৈ যাব, আকৌ খেলিবলৈ পাব, গাবলৈ পাব, নাচিবলৈ পাব, বন্ধুৰে ভৰা বাহিৰৰ পৃথিৱীত উশাহ ল'বলৈ পাব। মোমায়েকে তাইক দুদিনমান জিৰণি ল'বলৈ কৈছিল। সেই জিৰণিৰ কালছোৱাত বাহিৰৰ পৃথিৱীলৈ ওলাই যাব পৰাকৈ তাইক প্ৰস্তুত কৰি তুলিছিল মাকে। জিৰণিৰ অন্তত মন্দিৰা বাহিৰৰ পৃথিৱীলৈ ওলাই গৈছিল অনাঘ্ৰতা ফুলৰ পবিত্ৰতাৰ পোছাক পিন্ধি। বাহিৰৰ পৃথিৱীলৈ ওলাই গৈছিল বাস্তৱ পৃথিৱীৰ জ্ঞানেৰে জ্ঞানী বুদ্ধিকেন্দ্ৰিক মন্দিৰা। ওলাই গৈছিল সঁচা, কিন্তু আগৰ স্বাধীন, উজ্জ্বল, বেপৰোৱা মন্দিৰা হিচাপে নহয়। মাকৰ হেনদৃষ্টি আৰু শাসনৰ শিকলি পিন্ধা তস্কৰ ভীৰু মনৰ মন্দিৰা হিচাপেহে। তেনেকৈয়ে মন্দিৰাই BA পাছ কৰিলে, বিয়া হ'ল। সেই সময়ছোৱাত কোনো পাপবোধ, দুখ বা আক্ষেপৰ অনুভূতি তাইৰ মনত জগা নাছিল। শৰীৰৰ ৰহস্য ভালদৰে বুজি উঠাৰ পিছত বিয়াৰ পিছত ধৰা পৰাৰ এটা গোপন ভয়ে তাইক অনবৰতে কণ্টকিত কৰি ৰাখিছিল। কিন্তু নাৰীৰ শৰীৰ অনভিজ্ঞ অভিজিতে তাইৰ শৰীৰত কোনো দুৰ্বলতা, কোনো ত্ৰুটি আৱিষ্কাৰ কৰিব
নোৱাৰিলে, কৰাৰ চেষ্টাও নকৰিলে। খুব জাকজমক বিয়া আৰু তাৰ পিছত সুখৰ সংসাৰ জীৱনত 2টা সন্তানৰ মাতৃ হৈ মন্দিৰাই পাহৰি গ'ল ভয় কৰিবলৈ। ভয় হেৰাই যোৱাৰ লগে লগে ভয়ৰ লগত বান্ধ খাই থকা স্মৃতিবোৰো হেৰাই গ'ল তিল তিল ক্ষয়ৰ মাজেদি। সকলো স্মৃতি হেৰাই গ'লেও ক্ৰমে ক্ৰমে আঁতৰি যোৱা কান্দোনৰ শব্দটো কেনেবাকৈ ৰৈ গৈছিল বিস্মৃতিৰ শিলৰ দুৱাৰৰ সিপাৰে, মন্দিৰাই নিজেও গম নোপোৱাকৈ।